বন্ধুসকল আকৌ এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কিবা একৰ ওপৰত ৰিভিউ কৰিম। থাম্বনেইল আৰু টাইটেল দেখি হয়তো গম পাই গ'ল হয় বন্ধুসকল, ডেকা চামত প্ৰচলিত এখন বিশেষে দমদাৰ বাইক, যোনখন পকেট ৰকেট বুলি কোৱা হয়, সেইখন পালচাৰ 220F বাইকখনৰ বিষয়ে আজি আমি ৰিভিউ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে আজি আমাৰ প্ৰথমতে ক'ব লাগিব বন্ধুসকল ইয়াৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 220cc হয় আৰু অইল কুলেট ফিউল ইনজেকশ্যন ইঞ্জিন হয়। বাইকখনৰ নিৰ্দিষ্ট এটা পাৱাৰ থাকে, সেই পাৱাৰটো হৈ গ'ল 20.4 bhp, 8500 rpm আৰু এটা নিৰ্দিষ্ট টৰ্ক থাকে, সেই টৰ্কটো হৈ গ'ল 18.55 নিউটন মিটাৰ, 7000 rpm। গিয়াৰ বক্স আমি সকলোৱে জানো 5 স্পীড গিয়াৰ বক্স, আৰু বাইকখনৰ কোম্পানী ক্লেইমৰ মতে মাইলেজ দিছে 40 কিলোমিটাৰ পাৰ লিটাৰত। আৰু যোনে যোনে কাৰ ওচৰত 220 বাইক আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে মাইলেজ কিমান দিয়ে, প্ৰকৃত মাইলেজটো। আৰু ফিউল টেংক কেপাচিটিটো হৈ গ'ল 15 লিটাৰ। আৰু আপোনাৰ যদি ৱেইটটো চাওঁ তেতিয়াহ'লে ৱেইটটো হৈ গ'ল 160 kg। আৰু হেডলেম্পটো আমি সকলোৱে জানো হেলোজেন হয় বন্ধুসকল, বহুত দিন হৈ গ'ল কিন্তু LED আহিব লাগিছিলে, আজিলৈকে অহা নাই। আৰু টেইল লেম্পটো হৈ গ'ল LED। ব্ৰেকিং ছিষ্টেমৰ বিষয়ে যদি কথা কওঁ তেতিয়াহ'লে অনলি ছিংগুল চেনেল ABS আছে, অনলি ফ্ৰণ্টতে ABS পাব বন্ধুসকল। আৰু টায়াৰ যদি চাইজটো চাওঁ তেতিয়াহ'লে ফ্ৰণ্ট টায়াৰটো 90/90 আৰু বেক চকাটো 120/80। টায়াৰ চাইজকেইটা অকণমান ইম্প্ৰুভমেণ্ট কৰা হ'লে আৰু ভাল আছিল। এতিয়া আহোঁ মেইন প্ৰাইচটোৰ বিষয়ে। বাইকখনৰ অনুৰোধ যোনটো প্ৰাইচ হ'ল সেইটো হৈ গ'ল 1,67,800 টকা। আপোনালোকক স্ক্ৰীণত লগাই দিছোঁ। আৰু বাইকখনত যদি আপোনালোকে ডাউন পে'মেণ্ট দিয়ে 40,000 টকা 3 বছৰৰ কাৰণে, EMI কিমানকৈ আহিব আপোনালোকক জনাই আছোঁ। যদি আপোনালোকে ডাউন পে'মেণ্ট 40,000 দিয়ে 3 বছৰৰ কাৰণে, অৰ্থাৎ 36 মাহৰ কাৰণে, তেতিয়ালৈকে প্ৰত্যেক মাহে আপোনালোকৰ EMI আহিব 4,313 টকাকৈ, 4,313 টকাকৈ। আৰু নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নতুন নতুন বাইকৰ ইনফৰ্মেটিভ ভিডিঅ'খিনি পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পালচাৰ বাইকখন এখন ইম'শ্যন হয় বন্ধুসকল। প্ৰত্যেকজন ডেকা ল'ৰাই বিচাৰে 220 এখন তেখেতৰ কাষত থকাটো। গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নেক্সট কি বাইকৰ ওপৰত ৰিভিউ লাগে গতিকে কমেণ্ট কৰক বন্ধুসকল, মই অতি সোনকালে আপোনালোকক ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। ধন্যবাদ।